মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। আজি মই তোমালোকলৈ লৈ আনিছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ টান কবিতাটোৰ কেইটিমান বচা প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ তুমি। 2. অসম সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰীক কি নামেৰে জনা যায়? উত্তৰ অসম কেশৰী নামে জনা যায়। নম্বৰ 3. কোনখন গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ বেদনাৰ উল্কা। 4. ৰায়চৌধুৰীদেৱৰ কবিতাত প্ৰকাশ পোৱা দুটা সুৰ কি কি? উত্তৰ হৈছে ৰহস্যবাদী সুৰ আৰু গভীৰ স্বদেশ প্ৰেমৰ সুৰ। 5. অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদিত আলোচনী দুখনৰ নাম লিখা। উত্তৰ হৈছে ডেকা অসম আৰু চেতনা আলোচনী। 6. অগ্নিবীণাৰ টান শব্দটোৱে কিহক বুজাইছে? উত্তৰ অগ্নিবীণাৰ টান শব্দটোৱে জীৱন পণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ স্বজাতিৰ বাবে সকলোৱে ওলাই আহিবলৈ কৰা এক উদাত্ত আৰু উত্তপ্ত সুৰক বুজাইছে। 7. কবিতাটোত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা। অসম কেশৰী কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ টান নামৰ কবিতাটোত স্বদেশপ্ৰেমৰ ভাৱ সুন্দৰভাৱে প্ৰকাশ পাইছে। স্বদেশৰ হকে আন্দোলন কৰি একাধিকবাৰ কাৰাবাস খটা অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰায়বোৰ লিখনিতে তেওঁৰ স্বদেশ প্ৰেমৰ নিদৰ্শন পোৱা যায়। ই যে অগ্নিবীণাৰ টান কবিতাটিত প্ৰকাশ পোৱা মতে কবিৰ অন্তৰত এটি অগ্নিবীণাৰ অৰ্থাৎ উত্তপ্ত সুৰ এটি বাজিছে। এই সুৰ স্বদেশ প্ৰেমৰ। এই সুৰ হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গানৰ সুৰ নহয়। এই সুৰ হৈছে স্বদেশৰ হকে মৰণপণ কৰাৰ সুৰ। এই সুৰত অনুৰণিত পৰাধীনতাৰ শত অপমান, লাঞ্ছনা, গঞ্জনা আৰু আত্মবেদনা। ইয়াৰ প্ৰচণ্ড তাপে যেন তেওঁৰ অন্তৰ দগ্ধ কৰিব লাগিছে। অমিতৰ কাৰণে দেৱ দানৱে যিদৰে হলাহল প্ৰাণ কৰিছিল, সেইদৰে কবিও দেশমাতৃক উদ্ধাৰৰ বাবে কঠোৰ যাতনা ভুগিছে আৰু অন্তৰত উত্তপ্ত জুইশিখা বহন কৰিছে। স্বদেশ স্বজাতিৰ মহামানৱতা মূৰ্ছিত কৰি ঘোৰ অপমান উৎপীড়ন কৰা সেই গৰ্বীসকলক গৰ্বক চূৰমাৰ কৰি মানৱতাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এই গীতৰ টানে অহৰহ তেওঁক সকীয়াই আছে। ভাৰতৰ লাঞ্ছিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ, মানৱতা অৱমাননাকাৰীক নিঃশেষ কৰি দিবলৈ, মাতৃৰ বুকুত সিঁচৰিত হৈ থকা ৰক্ত ধুই নিব পৰা মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ আৰু মাতৃৰ হকে প্ৰাণ বলিদান দিবলৈ আগবাঢ়ি আহিবলৈ এই অগ্নিবীণাৰ টানে সকলোকে আহ্বান জনাইছে। এনেদৰে এই কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। 8. ই যে মাতৃৰ আদেশ, সন্তান প্ৰাণ দিবলৈকে বলিদান। কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা। উত্তৰ স্বদেশপ্ৰেমী কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ টান নামৰ কবিতাটিৰ অন্তিম ভাগেই কবিতা ই যে মাতৃৰ আদেশ, সন্তান প্ৰাণ দিবলৈকে বলিদান শাৰীৰ মাজেৰে এক উদাত্ত স্বদেশপ্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। এই কবিতা ফাঁকিৰ মাজেৰেই গোটেই কবিতাটিৰ ভাৱাৰ্থ প্ৰকাশ পাইছে। বিদেশী শাসকসকলে স্বদেশৰ জনতাৰ ওপৰত কৰা অন্যায়, অপমান, লাঞ্ছনা আদিৰ বাবে কবি অতিকে মৰ্মাহত। তেওঁৰ অন্তৰত যেন স্বদেশ স্বজাতিৰ উদ্ধাৰৰ চিন্তাত উত্তপ্ত অগ্নিশিখা জ্বলিব লাগিছে। স্বদেশৰ জনতাক সকলো হীনতা, নীচতা, ভীৰুতা, দীনতা জোকাৰি দলিয়াই পেলাই ঐক্যবদ্ধভাৱে স্বদেশৰ হকে ওলাই আহিবলৈ তেওঁ অন্তৰ্বীণাই আহ্বান জনাইছে। অমিত লাভৰ বাবে দেৱ দানৱে কঠোৰ পৰিশ্ৰম কৰি সাগৰ মন্থন কৰি মৃত্যুঞ্জয়ী হ'বলৈ হলাহল প্ৰাণ কৰিছিল। ঠিক সেইদৰে মৰণপণ কৰি স্বদেশৰ জনতাৰ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস মুচি পেলাবলৈ, শাসকশোষকৰ ঘৃণিত গৰ্ব খৰ্ব কৰিবলৈ, মাতৃৰ বুকুৰ ৰঙা তেজ ধুই দিবলৈ, মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ নৰনাৰায়ণস্বৰূপ জনতাৰ কবিয়ে আহ্বান জনাইছে। কবিয়ে কৈছে মাতৃৰ বাবে সন্তানক আত্মবলিদান দিবলৈ দেশমাতৃৰ এয়া কৰুণ আহ্বান। অৱশেষত সকলোলৈকে